হাই গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আজি বতৰ সেমেকা, ক'লৈকো যাব পৰা নাই, গতিকে আজি ঘৰতে এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। আহকচোন, আজি সেই ৰেচিপিটো কেনেকুৱা বনাম আৰু আপোনালোকক মই দেখুৱাই আছোঁ। এয়া দেখিছে বৰষুণ দি আছে, বতৰ ডাৱৰীয়া হৈ আছে। গতিকে আজি ভাবিছোঁ ঘৰতে মতা হাঁহ দুটা আছে, তাৰে এটা মানে মাৰি দিওঁ আৰু খাবৰ কাৰণে। গতিকে ব'লক, হাঁহটো অলৰেডি মৰা হৈছে আৰু পুৰিবলৈ ধৰিছে আমাৰ তাতে। আৰু এতিয়া কৈছে যে পূৰাও মানে শেষেই হ'ল। গতিকে আপোনালোকক দেখুৱাই আছোঁ, আহক আজি হাঁহটো কেনেকৈ কাটিম আৰু কেনেকৈ কাটি বনাম তাক আৰু আপোনালোকক দেখুৱাই আছোঁ। এয়া হাঁহটো আমি কাটা অলৰেডি আৰম্ভ কৰিমেই। গতিকে ব'লক চাওক। আৰু এনেকুৱা বতৰত হাঁহৰ মাংস খাই খুব ভাল লাগে। আৰু আপোনালোকক কেনেকুৱা লাগে কমেণ্টত জনাব। গতিকে মই আৰু আমাৰ ঘৰৰ মানুহে সকলোবিলাকে মানে ঠাণ্ডা বতৰ, বৰষুণৰ বতৰত মানে খুবেই ভাল পাওঁ হাঁহৰ মাংসটো। গতিকে ব'লক আপোনালোকক দেখুৱাই আছোঁ। এতিয়া অলৰেডি হাঁহটো পূৰা শেষ হ'ল। গতিকে আপোনালোকক দেখুৱাই আছোঁ হাঁহটো কেনেকুৱা ডাঙৰ হাঁহ, আৰু ইয়াক পুৰি সুন্দৰকৈ চাফ কৰা হ'ল। এয়া দেখিছে, এয়া সুন্দৰভাৱে এয়া মতা হাঁহ। এয়া দেখিছে কি সুন্দৰভাৱে ইয়াক চাফ চিকুণকৈ পুৰা হৈছে। আৰু ইয়াত তেল চাওক, কি সুন্দৰ তেল উঠিছে। পুৰিলে হাঁহৰ মাংস পুৰি খালে খুব সুন্দৰ সোৱাদ লাগে আৰু টেষ্ট হয়। পুৰিব লাগে ইয়াক ভালকৈ। এয়া দেখিছে এডাল লোমো নাই ইয়াত। এয়া দেখিছে আপোনালোকে, এয়া হাঁহৰ মাংস। এইটো প্ৰায় 1.5 কিলোমান ওজন হ'ব। হাঁহটো ডাঙৰ হাঁহ হয়, এইটো দেখিছে। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। তো গাইজ, এতিয়া আমি হাঁহটো কাটিবৰ কাৰণে ৰেডি হৈ লওঁ। কাটি কুটি আমি ধুনীয়াকৈ সজাই পৰাই লওঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কেনেকুৱা লাগিলে আপোনালোকক কমেণ্টত জনাব। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া দেখিছে কেনেকুৱা ধৰণৰ হাঁহটো পুৰাওতে তেল ওলাইছে। এইবিলাক আপোনালোকক মই কাটি কুটি আপোনালোকক দেখুৱাই আছোঁ।